নমস্কাৰ, মোৰ ইউটিউব চেনেল পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, আমি এতিয়া ষ্টেচনত আছোঁ, কাৰণ আমি গৈ আছোঁ আজি গোগামুখৰ হনুমান মন্দিৰলৈ, মানে ধেমাজি গৈ আছোঁ। ট্ৰেইনত যাম এবাৰ, যিহেতুকে ট্ৰেইনত বহুত দিন হ'ল উঠা নাই, মানে বহুত বছৰ হ'ল সৰুতে উঠা। আজি উঠিম ট্ৰেইনত, তেন্তে ব'লক ধেমাজি যাওঁ। আৰু আমি এতিয়া ষ্টেচনত ৰখি আছোঁ, ট্ৰেইন আহিব। আৰু আজি আমি যাব ৰেডি হৈছোঁ গোগামুখৰ হনুমান মন্দিৰলৈ। চব হাই এটা দি দিয়া। এতিয়া আমি যাব ৰেডি হৈছোঁ আৰু এতিয়া ট্ৰেইন অহা নাই, ষ্টেচনত ৰখি আছোঁ। চব এয়া গোটেইখিনি ষ্টেচনত ৰখি আছোঁ, তো ট্ৰেইন আহক। অকণমান ইফালে এনেকৈ খোজকাঢ়িব আহিলোঁ, যিহেতুকে ট্ৰেইন অহাই নাই। টিকেট কাটি ল'লে দেউতাহঁতে, এতিয়া আমি যাম আৰু এইফালে টিকেট লৈ ল'লোঁ। এতিয়া ট্ৰেইন অহালৈ আমি অপেক্ষা কৰি আছোঁ ধুনীয়াকৈ। আৰু ফাইনেলি আমি ট্ৰেইনত বহিলোঁ। কি যে ভাল লাগিছে নহয়। আৰু এইফালে দিছে ৰাখী বা, নিহা বা, ভাৰ্গৱ, আৰু আমাৰ লগত আহিছে জেঠাই জেঠু, আৰু এইফালে মা আৰু দেউতা ধুনীয়াকৈ বহি আছে। ভাল লাগিলে মানে ট্ৰেইনৰ জাৰ্ণিটো কৰি। এতিয়া ব'লক গৈ থাকোঁ। আৰু যিহেতু ৰাতিপুৱাই ওলালোঁ, সেইকাৰণে চাহ একাপেৰে আমাৰ ট্ৰেইন জাৰ্ণিটো আৰম্ভ কৰিছোঁ। আমি টমটমত বহিছোঁ, মানে হনুমান মন্দিৰলৈ যাম। আৰু আহি আমি পাই গ'লোহি গোগামুখৰ বিখ্যাত হনুমান মন্দিৰটো। এয়া দেখিছেনে, ফ্ৰণ্টতে আছে এইটো। আৰু ইফালে মানে বহুত দোকান আছে, চাকি বন্তি, আৰু আমাৰ মাহঁতেও এয়া চাকি বন্তি কিনি ল'লে। তাত গৈ জ্বলাব লাগিব। তেন্তে ব'লক যাওঁ আৰু আপোনালোকক ধুনীয়াকৈ ভিতৰটো দেখাওঁগৈ। আৰু মন্দিৰৰ ভিতৰত মানে চাকি জ্বলাব নিদিয়ে, বাহিৰতে জ্বলাব লাগিব। সেইকাৰণে আমি চাকি জ্বলালোঁ। আৰু ইয়াত মানে আমি হিন্দুসকলে যি ভগৱানক পূজা কৰোঁ, এই সকলোবোৰ মানে ধুনীয়াকৈ ফটো লগাই থোৱা আছে। মানে আমি ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ। আৰু এতিয়া ব'লক ভিতৰলৈ যাওঁ।
আৰু আমি আশীৰ্বাদ লৈ মেলি এতিয়া বহিছোঁ ধুনীয়াকৈ গোটেইখিনি বহি পেলাই প্ৰসাদ খালোঁ মন্দিৰৰে খুব ভাল লাগিছে মানে ইয়ালৈ আহি ইমান চাফা চিকুণ নহয় মন্দিৰটো মানে খুবেই এটা ধুনীয়া মন্দিৰ আৰু হনুমান মন্দিৰত দৰ্শন কৰি মেলি আমি ক'লে আহিছোঁ জানেনে শ্ৰী শ্ৰী পদুমণি আইথান সৰুৰে পৰা শুনি থাকোঁ এই আইথানখনৰ কথা আৰু আজি আহিলোঁ আৰু আজি আহি মানে খুবেই ভাল লাগিছে গেটখন দেখিছেনে কি ধুনীয়াকৈ দিছে আৰু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ ইয়াৰ ভিতৰ ভাগ মন্দিৰৰ চাওকচোন কি ধুনীয়া আৰু এতিয়া আমি বাছত উঠি হোটেল এখনলৈ গৈ আছোঁ হোটেলত কিবা এটা খাই লওঁ খাই মেলি আকৌ আমি এঠাইলৈ যাম আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে ক'লে যাওঁ আৰু এতিয়া আমি গাড়ী এখন ভাড়া কৰি লৈ এতিয়া আমি গৈ আছোঁ ইয়াতে থকা ধেমাজিত থকা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো চাই আহোঁ বুলি ভাবিলোঁ সেইকাৰণে আমি এতিয়া গৈ আছোঁ পূৰা পাহাৰৰ মাজে মাজে তেন্তে ব'লক আপোনালোককো দেখাওঁ আজি আৰু আহি আমি পাই গ'লোঁ চাওক এইটোৱে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প মানে মাই গড ওচৰৰ পৰা দেখিছোঁ ন পানীৰ কেনেকুৱা ঢৌ বুলি কৈছোঁ আপোনালোকক মানে এনেকুৱা ঢৌ মানে ভয় লাগি গৈছে হ'লেও আপোনালোকক দেখাইছোঁ চাওক কি মানে পানীৰ ঢৌ জুম কৰিছোঁ যিমান পাৰিছোঁ পানীৰ ফুট চাওক চেঁচা চেঁচা লাগিছে কি ভাল লাগিছে আৰু যিহেতু আমি পাহাৰৰ ওপৰতে উঠি আহিলোঁ ন এনেকুৱা এচি নিচা ঠাণ্ডা নহয় এই মানে যোনকণত আমি আছোঁ এতিয়া মানে এনেকুৱা ঠাণ্ডা বুলি কৈছোঁ আপোনালোকৰ এচি নিচিনা পূৰা আৰু যিহেতুকে আগলৈ মানে অৰুণাচল বৰ্ডাৰ ন আৰু এতিয়া আমি আহিছোঁ সোৱণশিৰি ইক' কেম্পলৈ কি ধুনীয়া চবফালে গ্ৰীণ 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 এনেকুৱা লাগিলে আজি ফুৰি একদম মজা লাগিলে নিহামা মন্তব্য অলপ আগবঢ়াই দিয়া কেনেকুৱা মজা মজা বহুত ভাল লাগিলে অঁ তোমাৰ ভাল 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 ধন্যবাদ চাই থাকক দেখাই আছোঁ এইফালে নদী সোৱণশিৰি নদী ন অঁ আমি যে উঠিছিলোঁ কনকাত দেখাই আছোঁ চাই থাকক বায়েক ভনীয়েক কি ধুনীয়া ঠাণ্ডা পৰিৱেশ আৰু এনেকৈ পৰিয়ালৰ লগত গোটেই দিনটো কটাই হাঁহি ধেমালিৰ মাজেৰে আমাৰ যাত্ৰাটো শেষ কৰিবলৈ বুলি আকৌ ট্ৰেইনত উঠিলোঁ ঘৰলৈ যাবলৈ বুলি এতিয়া ট্ৰেইনত উঠি পূৰা খিৰিকীখনত বহি পেলাই গৈ আছোঁ এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো শেষেই হ'ব আৰু চাই থাকক আৰু এয়া যিহেতুকে আমি ট্ৰেইনৰ পৰা নামিবলৈ হৈছে আৰু নামাৰ আগতে আমি ইয়াত ট্ৰেইনৰ ওপৰত উঠিও এবাৰ অভিজ্ঞতা ল'লোঁ ইয়াত জেঠু দেখিছেনে শুয়ে দিছে ময়ো এনেই পঢ়ি দিছোঁ তাৰপিছত এয়া নিহা বা বাবু আমি চব উঠি চালোঁ দেই এবাৰ দেখিছেনে একদম ট্ৰেইনৰ ওপৰত বহি পূৰা মোবাইল চোৱাত বিজি আমি চব এইকেইটাক চাওঁ হাই হাই নিহাবা এখন ট্রেন ইয়াতে বহি আহিছি বঢ়িয়া Bye bye.